পাৰ নাইট এইটো 2000 হয়। পিকলু ভাইটি আমি আজি চন্দ্ৰপুৰ পিকনিক স্পটত যাম। কিন্তু প্লেসটো আমাৰ এতিয়া ঠিক হোৱা নাই। এতিয়া ক'ত যাম আমাৰ ঠিক হোৱা নাই। চন্দ্ৰপুৰ ফালে যাম আৰু আমি গম নাপাওঁ কেনেকুৱা পিকনিক স্পটটো হয়। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। গাইজ আমি পিকনিক যাবলৈ এতিয়া সাজু হৈছোঁ। বহুত দেৰি হ'ল, প্ৰায় এতিয়া 10টা বাজিছে। কেনেকুৱা স্পট পাওঁ গম নাপাওঁ। আৰু আপোনালোকক আগতেই কৈছোঁ যে আপোনাৰ এতিয়ালৈ পিকনিক স্পটটো ঠিক হোৱা নাই। এতিয়া আমাৰ শালপুটিটো আহোঁতে খুব টাইম লাগিল, দেৰি হ'ল। গৈ কিনে চাওঁচোন কি জেগা পাওঁ নাপাওঁ। আমি আচলতে কিছুমান এনেকুৱা ঠাই বিচাৰিছোঁ যিটো ঠাইত মানে বালিচৰ নহয়। এতিয়া বালিচৰ পাওঁ নে নাপাওঁ এইটো পিছৰ কথা, কিন্তু গৈ কিনে চাওঁ কেনেকুৱা কি লাগে, কি জেগা পাওঁ। এতিয়া আপোনালোকে কণ্টিনিউ কৰি থাকক ভিডিঅ'টো। আমি এতিয়া বশিষ্ঠ চাৰিআলি পাইছোঁ আৰু এইফালে চাইছে আপোনালোকৰ ব্ৰিজ বনাই আছে। চাওক এইটো বশিষ্ঠ চাৰিআলি যিটো ব্ৰিজ বনাইছে, এইটো ব্ৰিজটো বনোৱাৰ পিছত আপোনালোকৰ মানে চবৰ কাৰণে একদম সুবিধা হ'ব। কাৰণ ইয়াতে যান জঁট মানে বহুত প্ৰব্লেম হৈ যায়, ট্ৰেফিকৰ বহুত প্ৰব্লেম হৈ যায়। আৰু চিধা যদি যে আমি খানাপাৰা যাব পাৰোঁ, আৰু একচুৱেলি আমি যিহেতু চন্দ্ৰপুৰ যাম, আমি চিধাও যাব পাৰোঁ, লেফ্ট ছাইডো যাব পাৰোঁ। কিন্তু আমি যাম লেফ্ট ছাইডে। চাওক লিখা আছে এইফালে আপোনাৰ, আমি এইফালে সোমাই যাম। আৰু এইটো আপোনালোকৰ মেঘা প্লাজা, বশিষ্ঠ চাৰিআলি যিটো মেঘা প্লাজা হয় এইটো হয়। আৰু আমি এইফালেদি গৈ থাকিম। গাইজ আমি ভাবি আছোঁ এতিয়া আমি এই নতুন এটা পিকনিক স্পট আছে, বৰলুইত পিকনিক স্পট। আমি ইয়াতে যাম, আমি চাই লওঁ জেগাটো কেনেকুৱা কি হয়। আমি একচুৱেলি আগতে এইটো জেগাটো অহা নাই। আমাক মানে মই আগতে আপোনাক ভিডিঅ'ত কৈছোঁ যে আমাক বালিচৰ নালাগে। শুনা পালোঁ কি ইয়াতে এটা পিকনিক স্পট আছে, চাই লওঁ কেনেকুৱা কি হয়। এই পিকনিক স্পটটোৰ নাম বৰলুইত পিকনিক স্পট। সেইকাৰণে আপোনালোকক ভিডিঅ'ত আগতে ক'ব পৰা নাই কি ঠাইত যাম। এতিয়া চাই থাককচোন আপোনালোকে কেনেকুৱা কি পাওঁ। এইটো এইফালে মানুহ আছে নাই সেইটো গম নাপাওঁ। সেইফালে কিবা এটা বনোৱা আছে ন, ইটাৰ ভাটা নেকি এইটো। এইফালে ফিল্ড আছে, গৈ আছোঁ চাওঁ। আগত দেখা পাইছোঁ একদম দূৰত দেখা পাইছোঁ কিছুমান টেণ্ট হাউচ লগোৱা আছে। আমি চাই লওঁ, যদি প্লেচটো যদি আমি প্ৰপাৰ পাওঁ তেতিয়াহ'লে আমি তাতে পিকনিক কৰিম। আৰু যদি ইনকেছ যদি আমি ভাল নাপাওঁ তেনেহ'লে বেলেগ ঠাইতো আমি খাব পাৰোঁ। এতিয়া চাই থাকক আপোনালোকে। এইফালে চিধা এটা ৰাস্তা আছে আৰু এইফালে এটা ৰাস্তা আছে। মই নামি লওঁ, নামি কিনে আপোনালোকক দেখাই আছোঁ। এতিয়া কোনটো ৰাস্তা গম নাপাওঁ। এইটো এটা ৰাস্তা আছে, এইটো এটা ৰাস্তা আছে। সেইফালে টেণ্ট চেণ্ট লগোৱা আছে আৰু এইফালে এটা ৰাস্তা আছে, কিন্তু কোনফালে যায় গম পোৱা নাই। সেইফালে দূৰৰ ফালে মই দেখা পাইছোঁ অলপমান, আমাক চাব পাৰে। মই অলপমান জুম কৰি দেখাই আছোঁ। এই চাওক গাইজ, আমি যিটো প্লেচত আহি পাইছোঁ এইটো চাই লওক হা। ল'ম। আমি এইটো ঠাইত আহি পাইছোঁ, চাওক ভালদৰে চাই লওক চিটুৱেশ্যনটো। তাৰমানে এনেকুৱা স্পটত আহি পাইছোঁ যিটো স্পটত আমি ধৰিব পৰা নাই কোনফালে যাওঁ। একচুৱেলি আমাৰ ৰং হৈ গ'ল জেগাটো। ইয়াতে দুইফালে দুটা ৰাস্তা আছে আৰু যিটো ৰাস্তাৰে আমি এতিয়া উঠিম সেইটো ৰাস্তা আপোনালোকক দেখাই আছোঁ। আমিও কনফিউজ হৈছে কোনফালে যাওঁ। অলপমান আগতে সুধিলোঁ এজন মানুহক, ইয়াৰে পিকনিকৰ অৰ্গেনাইজিং হৈছে পাৰ্টি হ'ব পাৰে। তো আপোনালোকক দেখাই আছোঁচোন। এতিয়া চাওক কেনেকৈ উঠি আছে গাড়ীখন, সেইখন দেখাই আছোঁ। চাওক একদম ধূলাময় পৰিৱেশ। চাওক গাইজ, আমাৰ আনপ্লেন পিকনিক স্পট এতিয়ালৈ ডিচাইড হোৱাই নাই। এতিয়া চাওক এবাৰ জেগাটো, আমি ঘূৰি আছোঁ তেতিয়াৰ পৰা, কিন্তু ওপৰত এটা স্পট আমি পাইছোঁ। এই স্পটটোলৈ আমি এতিয়া যাওঁ। যদি আমাৰ হিচাপত হয় জেগাটো তেতিয়াহ'লে আমি তাতে আমি পিকনিকটো কৰিম। কাৰণ এতিয়া হাতত সময় একদম নাই। কাৰণ আপোনালোকক আগতেও কৈছোঁ যে আমাৰ টাইম বহুত গুচি গৈছে। ওলাওঁতে আমাৰ মোটামুটি 10টামান বাজি গৈছে। এতিয়া আগত গৈ কিনে আমি চাওঁ, যদি প্ৰপাৰ প্লেচ পাওঁ আমি তাতে ঠিক কৰিম। আৰু যদি নহয় তেনেহ'লে আকৌ বেলেগ স্পটত যাব লাগিব। কিন্তু বেলেগ স্পটত যাবৰ কাৰণে আমাৰ হাতত টাইম নাই। এতিয়া আপোনালোকে চাই থাককচোন আৰু কি হয় নহয়। এতিয়া একদম আমি গোটেইকেইটা কনফিউজ, কাৰণ আনপ্লেন হ'লে কোনো মানে ছাকচেছ নহয়েই। আমাৰ স্পটটোৱে একদম আনপ্লেন হৈছে। কাৰণ আগতে কৈছে আমি বালিচৰ খাব বিচৰা নাছিলোঁ। ইয়াতে আছে, আগত বহুত দূৰত আছে। এইটো ফিল্ড এৰিয়া হয়, আপোনালোকে ভালকৈ যদি দেখা পায় এইটো ফিল্ড এৰিয়া হয়। এইটো আপোনাৰ বৰলুইত পিকনিক স্পট বুলি কোৱা হৈছে।
তো হয়তো ইয়াতে হ'ব পাৰে আৰু যদি নহয় আপোনালোকে গম পাই থাকিব ভিডিঅ'টো গাইজ আমি এতিয়া পিকনিক স্পটটো যিটো এৰিয়া আছে এইটো আমি থিৰাং কৰিলোঁ আৰু বৰলুইত যিটো পিকনিক স্পট আছে বৰলুইত পিকনিক স্পটে হয় এইটো আৰু এইখিনি ঠাইত আমাৰ সৰু দেউতা লাগি আছে এতিয়া টিপাল চিপাল পাৰিব এইবিলাক গোটেই সোপা আছে মোৰ খুলখালি আছে মোৰ শাহুমা আছে গোটেইখিনি আছে আৰু ইয়াতে দুখন এনেকৈ এইখন এখন গাড়ী আৰু এইখন এখন গাড়ী আছে এই দুখন গাড়ীৰ মাজত ধুনীয়াকৈ এতিয়া আমি স্ক্ৰীন টিন আনি লৈছোঁ টেণ্ট হাউচৰ পৰা টিপাল চিপাল পাৰি ল'ম স্ক্ৰীন টিন দি ল'ম তাৰপিছত ইয়াতে আমাৰ গেছ থাকিব চোলা থাকিব এইবিলাক আমি যি পাৰোঁ এতিয়া ব্যৱস্থাখিনি কৰিম আৰু খানা বনোৱাৰ কাৰণে আমি এতিয়া ৰেডি হ'ম ফাৰ্ষ্ট টাইম আমি ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰাৰ পিছত যি আমি দিনটোত খাম সেইবিলাক আপোনালোকে গম পাই থাকিব আপোনালোকক মই দেখাই থাকিম গাইজ এবাৰ আপোনালোকে পিকনিক স্পটটো চাই লওক যিটো আমি থিৰাং কৰিলোঁ এতিয়া এবাৰ ভিউটো এবাৰ ধুনীয়াকৈ চাই লওক এইবিলাক চাওক ধুনীয়াকৈ সৰু এখন নদী এখন গৈছে এইটো বৰলুইত বুলি কৈছে চাগে একদম ব্ৰহ্মপুত্ৰত মিলি যাব আৰু এইটো আমাৰ প্লেচ ইয়াৰ আগৰ প্লেচটো দেখোঁতে আমাৰ নহ'ল কাৰণ সেইটো কৈ এইটো ঠাইটো আমি বেছি ভাল পালোঁ চাই লওকচোন হিৰণ কি বনাই আছা দালি দালিৰ পিছত কি হ'ব দালিৰ পিছত গাহৰি হ'ব নেকি এই মজা বাবলু প্লেচটো কেনেকুৱা লাগিছে ভাল লাগিছে এনজয় কৰিছানে মানে ফেমিলিৰ কাৰণে কেনেকুৱা হয় তোমাৰ মতে ফেমিলিৰ কাৰণেহে ভাল ফেমিলিৰ কাৰণে ভাল যদি সৰু সৰু বাচ্চা আছে পৰিয়ালৰ তেনেহ'লে ভাল কাৰণ কোনো বালিচৰ নাই ইয়াত সুন্দৰ একদম পৰিৱেশ ঘাঁহনি আছে ঘাঁহনি খেলি থাকিব পাৰে সৰু সৰু ল'ৰা ছোৱালীবোৰে বল বেট লৈ গোটেইবোৰ আনি আৰু ওচৰতে পানী এটা সৰু চ'ৰ্চ আছে গতিকে মোটামুটি ঠিকে আছে হয় কেনেকুৱা লাগিছে বাবু ভাল লাগিছে নাই এতিয়া মাংস বনাই আছো মাংস এই গৰু কি খাই আছা এই চাওকচোন গৰুটো কি খাই আছে আমাৰ এতিয়া ভাত পানী বনোৱা হৈ গ'ল আৰু এতিয়া চাওক প্লেচটো চাই লওক আপোনালোকে কি ধুনীয়া প্লেচ একচুৱেলি আমি যিটো প্লেচত যাম বুলি ভাবিছিলোঁ সেইটো প্লেচ নহ'ল যদিও কিন্তু আমি গম পালোঁ কি আগত আৰু এটা প্লেচ আছে এই চাওক এইফালে ইটাৰ ভাটা এটা আছে আপোনালোকে দেখা পাইছে আৰু ফণ্টে ফণ্টে যদি দেখা পায় মই জুম কৰি আপোনালোকক দেখাওঁ এইফালে দেখা পাইছে চাংঘৰ কিছুমান দেখা পাইছে তাতে আপোনালোকে খাব পাৰি ইচ্ছা কৰিলে পিকনিক প্লেচ হয় মই এইটো ঠাইত আহি কিনে এটা বস্তু দেখা পালোঁ আপোনালোকে চাইছে এই গৰুটো দেখা পাইছেনে এই গৰুৰ কাণত এটা কিবা আপোনাৰ লেবেল মাৰা আছে কি লেবেল মই গম নাপাওঁ মোক দেখা পাই পলাই আছে চাওকচোন এইটো কিবা এটা হয়তো নম্বৰ হয় এই প্ৰত্যেকটা গৰুত আছে এইটো কাণতো আছে চাওক এইটো কাণতো আছে এনেকুৱা ধৰণৰ আছে কিন্তু কি বা আছে গম নাপাওঁ কিহৰ কাৰণে মাৰিছে কিন্তু দেখা পাই কিনে আচৰিত লাগিছে কিন্তু আমি য'ত একচুৱেলি পিকনিক কৰিছিলোঁ তাৰ ওচৰত আৰু এটা পিকনিক স্পট আছে আৰু এই স্পটটো আপোনালোকক দেখাই আছোঁ চাওক কি ধুনীয়া লাগিছে চাওক কি ধুনীয়াকৈ পানীবিলাক বৈ গৈছে চাওক কি ধুনীয়া দৃশ্য আৰু আগত আৰু এটা স্পট আছে এই স্পটটো আপোনালোকক মই এতিয়া দেখাব লৈ যাম ইয়াতে লিখা আছে চাওক ৱেলকাম টু নিমাছ পেৰা মটৰ টিম আৰু এইটো চাওক এইটো এটা ইটা ভাটা যিটো আপোনালোকে দেখা পাইছিল ভিডিঅ'ত এইটো ইটা ভাটাটো হয়তো বন্ধ হৈ গ'ল এইটো পিকনিক স্পটত আপোনাৰ পাৰ্কিংটো ফ্ৰী ইয়াতে দেখা পাই আছোঁ আমি আৰু এইফালে বাথৰুম আছে প্ৰপাৰ পাৰ্কিং প্লেচ আছে চাওক ইয়াতে পাৰ্কিং প্লেচ প্ৰপাৰ জেগা আছে আৰু আগত চাওঁ ধুনীয়াকৈ ঘৰ কিছুমান বনোৱা হৈছে আগত গৈ থাকোঁ আমি আৰু চাওক আগত যদি দেখা পায় এইবিলাক ধুনীয়া ধুনীয়া চাংঘৰ বনোৱা হৈছে ইয়াতে আপোনালোকে বহি কিনে খাব পাৰিব চাওক ধুনীয়াকৈ খাব পাৰিব এইবিলাক খাই আছে এইবিলাক পিকনিকৰ প্ৰপাৰ প্লেচ কৰি আছে মানে এনজয় কৰি আছে গোটেই সোপা এনজয় কৰি আছে চাওক আৰু এইটো দেখা পাইছে ধুনীয়াকৈ এটা চাংঘৰ বনোৱা গৈছে ধুনীয়া এটা চাংঘৰ বনোৱা গৈছে চাওক উঠি যাব পাৰিব ধুনীয়া ঠাই একদম খুব ভাল লাগিছে মানে ধুনীয়া এখন ফিল্ড
আৰু ইয়াতে চাওক ফুটবল খেলি আছে, বল খেলি আছে, একদম ধুনীয়া ঠাই, খুব ভাল লাগিছে মোৰ ইয়াতে আহি কিনে। একচুৱেলি এই স্পটটো আমি গম নাপাওঁ, সেইকাৰণে অহা নহ'ল, বেয়া লাগিছে। হয়তো নেক্সট ইয়াৰ 2024 এইটো ঠাইত আমি আহিব লাগিব। ধুনীয়া ঠাই বনোৱা গৈছে আৰু মানে ঠাইডোখৰো ধুনীয়া আৰু প্লেচটো বঢ়িয়া লাগিছে একদম। চাওক গোটেই দৃশ্য চাই লওক এবাৰ, একদম প্ৰপাৰ প্লেচ, পিকনিকৰ কাৰণে একদম বেষ্ট হয়। ফ্ৰেণ্ডছ, মই যিটো ঠাইত এইমাত্ৰ আহিছোঁ সেই ঠাইটোৰ বিষয়ে মই ইমান এটা গম পোৱা নাছিলোঁ, কিন্তু আহি কেনে মই এজন মানুহ লগ পাইছোঁ যি গোটেইখন আপোনাৰ ৰিজৰ্টখন আপুনি চম্ভালি আছে, তেখেতে চম্ভালি আছে আৰু তেখেতৰ ফালৰ পৰা আপুনি গোটেইখিনি ইনফৰ্মেশ্যন পাব। আৰু যদি ইচ্ছা কৰে আপোনালোকে আহিব পাৰে, তে আমি শুনকচোন তেখেতে আমাক কি কয়। তে দাদা এইটো কওকচোন, এইখন ৰিজৰ্ট হয় নে কি হয়, প্ৰপাৰলি আপুনি কওকচোন, মানে কি হয় এইখন? এইটো একচুৱেলি ইয়াৰ নামটো হৈছে পানীকান্তি ৰাজাবাৰী পিকনিক ৰিজৰ্ট বুলি আছে, নিউ পিকনিক ৰিজৰ্ট বুলি। হয়, ইয়াতে থকা মেলা চব ফেচিলিটি আছে, প্লাছ ইয়াতে পিকনিক কৰিব পাৰে আৰু কেম্প কৰিব পাৰে, নাইট ষ্টে কৰিব পাৰে। নাইট ষ্টে কৰিব পাৰে। আমি পিছফালে দেখা পাইছোঁ কিছুমান চাংঘৰ, এই চাংঘৰবিলাকত থাকিব পাৰি নেকি? এইটো থাকিব পাৰি, থাকিব পাৰি। মানে পাৰ মানে নাইট হিচাপত পইচা লয় নেকি আপোনালোকে? পাৰ নাইট হিচাপত। কিমানকৈ লয়? পাৰ নাইট এইটো 2000 হয়। আচ্ছা, আৰু ইয়াতে সৰু সৰু টম্বু দেখা পাইছোঁ, টেণ্টৰ টাইপ। টেণ্টৰ হয়। সেইবিলাকতো থাকিব পাৰে? এইটোতো থাকিব পাৰে, নাইট ষ্টে কৰিব পাৰে। সেইবিলাক কেনেকৈ লয়? এইটো পাৰ পাৰ্চন 600 হয়। 600 হয়। আৰু ইয়াতে ধৰক আপোনাৰ খোৱা বোৱা ইয়াতে নিজে বনাব লাগে নে ইয়াতে ছাৰ্ভিচটো দিয়ে? ইয়াতে ছাৰ্ভিচ মানে যদি নিজে বনাই খাব ইচ্ছা আছে বনাই খাব পাৰে, বাচন বৰ্তন খৰি চৰি গেছ যি লাগে ইয়াতে চব পাই যাব। পানী চানী ফেচিলিটি চব পায়? চব ফেচিলিটি আছে। আৰু যদি নালাগে আমাৰ পৰা লৈও খাব পাৰে। লৈ খাব পাৰে। তে মানে প্ৰপাৰ একদম পিকনিক প্লেচ? প্ৰপাৰ পিকনিক প্লেচো হয়, প্লাছ এইটো কেম্প চাইটো হয়। হয় হয় হয়, আৰু ৰেষ্টুৰেণ্টো হয়। আৰু মই শুনা পাইছোঁ ইয়াতে আপোনাৰ আজি বোলে কিবা শ্বুটিঙো হ'ব বুলি শুনা পাইছোঁ, এনেকুৱা হয় নেকি? শ্বুটিংটো ইয়াতে চলি থাকে ন? তে আহিব পাৰে, পাব্লিকক মানে জনাব পাৰোঁ যে ইয়াতে আহিব পাৰে? আহিব পাৰে। 12 মাহ খোলাই থাকে। হয়। আৰু শ্বুটিংটো বহুতে হয়, আছামিজ গান ইয়াতে হৈ থাকে ন? হৈ থাকে। তে দাদা থেংক ইউ, তে ভাল লাগিল দেই আপোনাৰ পৰা ইনফৰমেশ্যনটো পাই। তে ফ্ৰেণ্ডছ, চাইছে আপোনালোকে যিটো প্লেচটো আপোনালোকক মই দেখাইছোঁ, সেই প্লেচটো আপোনালোকে গম পালে, গোটেইখিনি ইনফৰমেশ্যন পালে। যদি আপোনালোকে ইচ্ছা কৰে গোটেইখিনি ইনফৰমেশ্যন পালে আপোনালোকে ইয়াতে আহিব পাৰে, নাইট যদি ষ্টে কৰিব বিচাৰে কৰিব পাৰে। আৰু ইয়াতে প্ৰপাৰ আপোনাৰ শ্বুটিঙো হয়, একদম প্ৰপাৰ পিকনিক প্লেচ, একদম ধুনীয়া থকাৰ কাৰণে জেগাও আছে। তে টেনশ্যন নাই, আপোনালোকক মই অনুৰোধ কৰিম যেতিয়া যদি ইচ্ছা কৰে আপোনাৰ এই পিকনিক স্পটটোত, এই প্লেচটোত আপোনালোকে আহিব পাৰে। তে টিল দেন থেংক ইউ, টেক কেয়াৰ এণ্ড বাই বাই।